फुंबिलि रादाबखौ फरायदों आं राजि बसुमतारी। क'क्राझारनि श्रीरामपुराव 2240 केजि खमैबो 7 लाख रांनि सुपारि गय सावगारदों। गोबाव समनिफ्रायनो श्रीरामपुर पुलिस बिफाना गोबां मानि आयेननि बेरेखा गय सुपारि हमनाय जादोंमोन। मख'जाथावदि थांनाय गोलाव समनिफ्रायनो श्रीराम पुलिस बिफाना गोबां आयेननि बेरेखा गय सुपारि हमनो हादोंमोन आरो बेखौ मैया क'क्राझार पुलिस बिफाना आसाम आरो सोनाब बंग'नि सिमनायाव थानाय श्रीरामपुराव गोबां मानि आयेननि बेरेखा सुपारिखौ सावनानै सेवहांगार खालामदों। फोरमायनाय बायदिब्ला गासै 2240 केजि सुपारिखौ पुलिस बिफाना सावजोबो आरो बेयो हाथाइनि बेसेन बायदिब्ला खमैबो 7 लाख रांनि सुपारिमोन होनना पुलिस बिफाना फोरमायो। टोटेल ইয়াতে 32 বেগছ সুপাৰি ডিসপোজ কৰা হৈছে। এইখিনি জব্দ কৰা হৈছিলে আমাৰ শিমলতাপু আউটপোষ্টৰ আইচিএ কৰিছিলে আৰু তেওঁৰ ৰিকুৱেষ্টত মই চেম্পল কালেক্ট কৰা হৈছিলে আৰু সেইখিনি পঠিওৱা হৈছিলে আপোনাৰ ষ্টেট পাব্লিক হেল্থ লেবৰেটৰী। ৰিপৰ্টখিনি অহাৰ পিছত ফৰৱাৰ্ড কৰা হৈছিলে তেওঁলোকক আৰু আজি কোৰ্টৰ অৰ্ডাৰ মতে আইচি ডাঙৰীয়াই মোক ৰিকুৱেষ্ট কৰিলে ইয়াতে প্ৰেজেণ্ট থাকিবলৈ আৰু আজি টোটেল 32 বেগ সুপাৰি ইয়াতে ডিসপোজ কৰা হৈছে। কিমান কেজি আছিল? এইটো আমাৰ শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।